Friends, welcome to our channel. মই আজি এই ভিডিঅ'টিত লেটেষ্ট যিখিনি জব হয় অসম চৰকাৰৰ বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মই সেইখিনি কেনেকৈ নটিফিকেশ্যনখিনি পাব বা কেনেকৈ এপ্লাই কৰিব সেইখিনি তাৰ বিষয়ে কিছুমান ৱেবছাইট দিম। তো লেটছ ষ্টাৰ্ট। গুগলত যাব। গুগলত যোৱাৰ পিছত প্ৰথম ৱেবছাইটটো হ'ব চৰকাৰী rizal.com এই ৱেবছাইটটোত যাব লাগিব। সাৰ্চ কৰাৰ লগে লগে ইয়াত এখন পেজ খোল খাইছে। ইয়াতে লেটেষ্ট জব ইয়াত চাব পাৰিব। যিখিনি চাকৰি এডমিট কাৰ্ড আহিছে ইয়াতে শ্ব' কৰিব। তাৰপিছতে ৰিজাল্টটো ইয়াত শ্ব' কৰে। ৰিজাল্ট ইয়াত সম্পূৰ্ণ ভাৰতৰ অৰ্থাৎ চেণ্ট্ৰেলৰ চাকৰিখিনিৰ ইয়াত আপডেট দিয়া থাকে। ইয়াত লেটেষ্ট জবত যদি আমি ক্লিক কৰোঁ, ক্লিক কৰিলে সম্পূৰ্ণ যিখিনি লেটেষ্ট জব হয় সেইখিনি ইয়াত শ্ব' কৰিব। ইয়াত সকলোখিনি ইয়াত চাব পাৰিছে। সকলো RBI এছিষ্টেণ্ট দিল্লী, তাৰপিছত ইছৰ' চাইণ্টিষ্ট, এইখিনি SSC সকলো চাকৰি ইয়াত শ্ব' কৰিব। আৰু ইয়াত লগতে ইয়াত ছাইডত লিখাই আছে লাষ্ট ডেট কিমান, 21/2020 এইখিনি আছে। ইয়াত অসমৰো কিছুমান চাকৰি দিয়া থাকে। ইয়াত যদি যিকোনো এটাত যদি ক্লিক কৰা হয়, ক্লিক কৰিলে ইয়াতে সম্পূৰ্ণ ক্ৰাইটেৰিয়া আৰু কি লাগিব, কিমান পোষ্ট আছে সকলোখিনি ইয়াত দেখা যাব। গতিকে এইটো বহুত ভাল ৱেবছাইট হয়। ইয়াত আহি আপোনালোকে এইখিনি চেক কৰিব পাৰিব। ইয়াত যিখিনি চাকৰি আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব ইয়াতে সব নটিফিকেশ্যন পাব। ইয়াত সেইদিনা CTET ডিচেম্বৰৰ যিটো ৰিজাল্ট আছিলে এইটো ৰিজাল্টৰ ইয়াত আহি গৈছে। ইয়াত ডাউনলোড ৰিজাল্ট, আনচাৰ কি সকলোখিনি ইয়াত চাব পাৰিব। গতিকে এইটো বহুত ভাল ৱেবছাইট হয়। ইয়াত আপোনালোকে যিকোনো জবৰ নটিফিকেশ্যন পাব আৰু সম্পূৰ্ণ ক্ৰাইটেৰিয়াও ইয়াত লিখা থাকিব। ইয়াৰ পৰাই আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। চ' এইটো ভাল ৱেবছাইট। এতিয়া ছেকেণ্ডটোলৈ আগবাঢ়োঁ। ছেকেণ্ড ৱেবছাইটটো হ'ল আমাৰ অসমৰে হয়। লিখিব লাগিব alljobasam.com alljobasam.com এনেকৈ চাৰ্চ কৰাৰ পিছত এনেকুৱা পেজ এখন খোল খাব alljobasam.com-ৰ। ইয়াতে সকলো যিখিনি লেটেষ্ট জব হয় সেইখিনি লিখা থাকিব। ইয়াত শোণিতপুৰ ৰিকুৱাৰমেণ্ট, যিটো ডেপুটি কমিশ্যনাৰ শোণিতপুৰ ৰিকুৱাৰমেণ্ট 2020 ইয়াত শ্ব' কৰিছে। আছাম পুলিচৰ বাবে যিটো 2020 এপ্লাই হয় সেইটো দেখুৱাইছে। ইয়াত চেণ্ট্ৰেলৰো আছে আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো চাকৰিখিনি আছে। SSCৰ আছে। তাৰপিছত এয়া হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ যিটো ৰুটিন হয়, এক্সাম ৰুটিন হয় সেইখিনিও আছে আছাম পুলিচৰ। তাৰপিছত তলত যদি চাই লেটেষ্ট আপডেট ইয়াতে সকলো পাব। আছাম টেট ৰিজাল্ট টেট ৰিজাল্ট উইল বি ৰিলিজ বাই ডিচেম্বৰ। ইয়াত সকলো নটিফিকেশ্যনখিনি পাব। ইয়াত CTETৰ আনচাৰ কি, ৰিজাল্ট সকলো, এডমিট কাৰ্ডো একেই। ৱেবছাইটটো সেই চৰকাৰী নকৰি.com-ৰ নিচিনাই। আৰু ৰিজাল্টটো ইয়াত দিছে। ইয়াত প্ৰায়ভাগ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ বেছি চাকৰি আছে। এইটো আছাম জব, PWD আছাম ৰিকুৱাৰমেণ্ট 2020, ডেপুটি কমিশ্যনাৰ শোণিতপুৰ ৰিকুৱাৰমেণ্ট 2020 এপ্লাই অনলাইন। 28 তাৰিখ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে যিটো পষ্ট ওলাইছিলে। তাৰপিছতে আছাম পুলিচৰ সকলোখিনি আছে। তাৰপিছত এইটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি, এইখিনি চাব পাৰে।
এইটো প্ৰাইভেট জব হয়, প্ৰাইভেট যিখিনি জব হয় বেংকৰ। এই ৱেবছাইটটো সেইকাৰণে অলপ ভাল যে ইয়াত ষ্টেট গভৰ্ণমেণ্টৰখিনি এক্সট্ৰাকৈ দিয়া আছে, কিন্তু সেইটোৰ তুলনাত এইটো বেছি ভাল। সেইটোত আছাম বা বিভিন্ন ষ্টেটৰ আছে, গতিকে অলপ বিচাৰিবলৈ দিগদাৰ হয়। ইয়াত ছেপাৰেটকৈ দিয়া আছে, গতিকে ইয়াত চাকৰিখিনি ন'টিফিকেশ্যন বিচাৰিবলৈ অলপ সহজ। গভৰ্ণমেণ্টৰ চাকৰি এটাৰ যিকোনো এটাত ক্লিক কৰিছোঁ। মই প্ৰথমতে ডেপুটি কমিশ্যনাৰ শোণিতপুৰ ৰিকুৱাৰমেণ্ট 2020 ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে ক্লিক কৰাৰ পিছতে এই জবটোৰ বিষয়ে সম্পূৰ্ণ ন'টিফিকেশ্যন ইয়াত তলত আপোনালোকে পঢ়ি চাব পাৰিব। ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। ইয়াতে জব টাইপ, জব লোকেশ্যন, নেম অফ দ্য পোষ্ট, কিমানটা পোষ্ট আছে, এপ্লাই মোড আৰু এপ্লাই ষ্টাৰ্টিং ডেট, লাষ্ট ডেট সম্পূৰ্ণ আছে, আৰু অফিচিয়েল ৱেবছাইট যিটোৰ পৰা আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। সম্পূৰ্ণ ডিটেইলছ দিয়া আছে, ইয়াৰ পৰা আপোনালোকে চাব পাৰিব। এই দুটা ৱেবছাইটৰ বিষয়ে ক'লোঁ। চ' ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।